হে বন্ধু বন্ধুসকল কি খবৰ নিশ্চয় ভাল। মই পাপি মোৰ ইউটিউব চেনেল পাপু 23 আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি এনেকুৱা এখন ঠাইলৈ যাই আছোঁ, আৰু যিখন ঠাই মানে সকলোৱে জানে, গোটেই বিশ্ব বিখ্যাত বুলি ক'ব লাগিব। কাৰণ অসমত এনেকুৱা এটা বস্তু আছে, যিটো বস্তু মানে গোটেই বিশ্বত বিচাৰিলে মানে অনলি অসমতে পাব। আৰু সেনেকুৱা এখন ঠাইলৈ মই গৈ আছোঁ, আৰু মোৰ লগত আছে অংকুৰ বৰা। সেইটোৰ ঘৰ হৈছে তিনিচুকীয়াত, জালুকনী জালুকনী। আৰু সেইটো হৈছে মোৰে ফ্ৰেণ্ড, তিনিচুকীয়াৰ পৰা আহিছে আৰু মোৰ ছাবস্ক্ৰাইবাৰে হয়। আৰু সেইসকল আহিছে, আৰু আমি একেলগে গোটেইবিলাকে লগ লাগি চাবলৈ যাম। গতিকে আপোনালোকেও চাব, ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এনেকৈ বাছত উঠি ল'লোঁ, আৰু বহিব চিটি নাই, পুৰা ভিৰ। ফাইনেলি মই মোৰ ডেষ্টিনেশ্যন পাই গ'লোঁ। আৰু মোৰ ডেষ্টিনেশ্যনত চাওক কি আছে, এইবিলাক যে ডাঙৰ ডাঙৰ পেইণ্টিংবিলাক দেখিছে, এইবিলাক যদি আপোনালোকে এনেকৈ দূৰত যায় কিনে নিজৰ কিবা বস্তু এটা দেখা পায় কেনেকুৱা লাগিব। আৰু সেইবিলাক হৈছে আমি আঁকিছিলোঁ, আৰু নিজকে প্ৰাউড ফিল কৰিছোঁ, কাৰণ আমি এটা ছবিবিলাক এনেকৈ ৰাস্তাত দেখা পাওঁ। আৰু এইবিলাকে আছে, মই ওচৰৰ পৰা দেখাবলৈ আপোনালোক চেষ্টা কৰিম অলপ। আৰু এইবিলাকে ছবি, আৰু আমি এইবিলাকে কাম কৰোঁ। চাওক গুৱাহাটী মহানগৰত কেনেকৈ জিকমিকাই আছে আমাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা কিছুমান ছবি। এয়া চাওক। আৰু আপোনালোকে যে কাতি বিহুত যিভাগে নাম গায়, এইটো উচ্চাৰণ কৰে, তুলসী তলে তলে মৃগ পহুচাৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধনু মাৰে। আৰু এইটোৱে হৈছে মৃগ পহু। চাই লওক আপোনালোকে, এইটো দেখাত ছাগলীৰ নিচিনা। চাওক, কেংগৰুটো চাব লাগিছিল, তাৰ পৰা যাব লাগিছিল যে, কেংগৰুটো চাব লাগিছিল। হোৱাইট কালাৰ আছে দেখোন। ইপিনে সোমাও, নিদিয়ে নহ'লে ওপৰৰ পৰা ল'বগৈ লাগিব, ওপৰৰ পৰা ভাল পাবা ফটোটো ল'বলৈ। ই ৰাস্তাটো আহিছে দেখোন, এক লাৰিব পাৰিম নে নাই? আছে আৰু এইকেইটা হৰিণা, এইটো নামটো মই ঠিক নাজানো, এইটো বলগা হৰিণা চাগে। এইটো হা, নীলগাই কয় নেকি? মই নামটো সিমান ঠিককৈ নাজানো। হৰিণা প্ৰজাতিয়ে হয়, কিন্তু ডাঙৰ চাইজ হয় এইটো। আৰু বেছি ভাল লাগিছে মোৰ এই গছবিলাক যে আছে, পাত নোহোৱা গছবিলাক, এইটো মানে বেছি ভাল লাগিছে মোৰ। আৰু মানে এইটো কেংগুৰু হয়, এইটো কেংগুৰু হয়। চাওক, আৰু মানে পেটত এখন মোনা আছে, যিটো মানে পোৱালিটো লৈ থাকে, কিন্তু এইটোৰ মোনাখন দেখিছোঁ, কিন্তু পোৱালি নাই। দেখা পাইছে এইটো বগা কালাৰৰ কেংগুৰু মুখত আজি, যাক নেকি আমি ইংলিছত হৰ্ণবিল বুলি কওঁ। এইটো অসমীয়া নামটো হৈছে ধনেশ পক্ষী। আৰু এইটো হৈছে ৰূপালী দৰিক। এইটো বহুতেই ধুনীয়া দেখিবলৈ, বগা আৰু কলা আছে, যেন ৰং তুলিকাৰে সজাই তুলিছে তেনেকুৱা লাগে, বহুতেই বেছি ভাল লাগে। আৰু চাওক, মোৰ ওচৰত আহিছে কিবা দিয়া বুলি, এয়া চাওক কিমান ধুনীয়া। হয়তো চাওক ভাতো, আৰু এইটো হৰিণা, সেই চাওক কিবা দিয়া বুলি আহিছে ফাৰ্ষ্ট টাইম। এই দেখো মই লাৰি চালো, এইটো হৈছে ময়ূৰ, আৰু এইটো হৈছে আমাৰ নলবাৰী ভাষাত যদি ক'ব যাওঁ, মই লিখিতটো নাজানো কি হয়, এইটো কুকা বুলি কয়। এইটো কুক, এইটো
তলত মানে বহুত এন্দুৰ আছে এই আপোনালোকে যে সৰু সৰু কিবা কলা কলা দেখা পাইছে এইবিলাক এন্দুৰে দৌৰি আছে এইবিলাক গাত কৰিছে এন্দুৰে আৰু এইটো চৰাইটো চাওকচোন বগা আৰু কিছুদিন আগত আৰিফুল নামৰ এজন ব্যক্তি ভাইৰেল হৈছিল এইটো চৰাইক লৈ চৰাইটো পুহিছিল ঘৰত নি ট্ৰিটমেণ্ট কৰিছিল এনেকুৱা চৰাই হয় এইটো চৰাইটো মই নাম নাজানো দেখো रील्स यहाँ पे रील्स हो रहा है रील्स और फाइनली गई आसो नाहर फुटिकी चाবলৈ ইয়াতে আছে নাহৰ ফুটুকি ইয়াত চাওক নাহৰ ফুটুকি কিমান এক্সাইটেড হৈ আছো আপোনালোক গমেই পাইছে কিমান স্পিৰিটত আহিছো হেয়া দেখা আছো নাহৰ ফুটুকি আৰু এইটো হৈছে নাহৰ ফুটুকি চাওক মানে এইয়া বন্ধু নহয় বন্ধু আহা কাজ পেলা খাই हाँ ओरिजिनल लास्ट फिनिश हुई আৰু আপোনালোকে দেখা পাইছে ইয়াত পানী আৰু ইয়াত পানী থিয়া কৈ থোৱা নাই পাতল কৈ থৈছে কিয় জানে বাঘে মানে জিভাৰে পানী খায় বাঘ আৰু কুকুৰ যিবিলাক মানে হিংস্ৰ প্ৰাণী আছে না যেনে বাঘ ভালুক কুকুৰ শিয়াল সিহঁতে কি আছে এনেকৈ মানে আৰু ইয়াত এটা নহয় তিনিটামান আছে ইয়াত ভিতৰত আছে আৰু গাজৰ খাই আছে দাদাজনে কল দিছে আৰু মানে ওলাই আহিছে ইয়াত দুটাই ওলাই আহিছে আৰু এইটো চাওক এইটো ধুনীয়া পহু এইটো আৰু সৰু সৰু বহুত কিউট হয় এইটো বহুত সৰু হয় এটা মেকুৰী সমান ডাঙৰ হয় মানে বহুত ধুনীয়া আৰু ফাইনেলি পাই গৈছোঁ মানে কি জানেনে যেনেকৈ মই আমাৰ ঘৰৰ ৰজা ঠিক সেনেকৈ এজন পাই গৈছোঁ এইটো হৈছে বনৰ ৰজা আৰু ইয়াৰ পিছফালে শুই আছে বনৰ ৰজা আৰু এইটো মানে বনৰ ৰজা হয় শুই আছে এতিয়া এইটো অলপ ৰ'দ পৰিছে কাৰণে হোৱাইট দেখা পাইছে আৰু এইটো ব্ৰাউন হয় আৰু এইটো বনৰ ৰজা এটা মানে বেছি ডাঠ ব্ৰাউন হয় আৰু এটা হোৱাইট অলপ কাৰণ হোৱাইটটো হৈছে মাইকী আৰু যিটো মানে ব্ৰাউন কালাৰ হৈছে সেইটো হৈছে মতা আছে ঢেকীয়া ফুটীয়া বাঘ আৰু ইয়াক শুই আছে সেয়া ধুনীয়াকৈ চাং পাতি দিছে সেয়া আৰু এটা শুই আছে আৰু এইটো মানে বহুত বেছি ভাল লাগিছে ক্লিন পুৰা চাফা হৈছে নতুন একো মানে ৰিয়েকশ্যন নাই আৰু এইটো মানে যিটো শিং থকা হৰিণা হয় এইটো মোৰ খুবেই প্ৰিয় আৰু আঁকিও মানে বহুত বেছি ভাল পাওঁ মই বহুত বেছি ভাল লাগে এইটো মানে এইটো এটা শুই আছে বাঘ এইটো শুই আছে ইয়াতেও কিবা এটা পহু আছে দেখা পাইছোঁ এইটো ইমান জীৱ জন্তু দেখা পাইছোঁ না মই মানে নামেই নাজানো এইবিলাকৰ এইটো এইটো এটা গাধা হয় সেইটো মাজুল হৈ ৰাজা
মৰম লগা হৰিণা এইবিলাক এই চা এইটো ভিডিঅ'টো ষ্টাৰ্টিঙতে মই যিখিনি কথা কৈছিলোঁ গোটেই বিশ্ববিখ্যাত আৰু সেইটোৱে মোৰ পিছফালে আছে এয়া চাওক অসম গৌৰৱ আৰু বিশ্ববিখ্যাত আৰু এই এশিঙীয়া গড় গোটেই বিশ্বত বিচাৰিলে অনলি অসমৰ কাজিৰঙাতে পোৱা যায় আৰু এইটো মানে কৰিছে এইটো চিৰিয়াখানাত ৰাখিছে আৰু মোৰ পিছফালে এইটো এশিঙীয়া গড় মই আপোনালোকক ভালকৈ দেখাই আছোঁ চাই থাকক আছে এশিঙীয়া গড় চাওক পানী খাই আছে যাৰ নেকি এটা খৰ্গ আৰু এই খৰ্গটোৰ বহুত মূল্য হয় এই খৰ্গটোক লৈ গোটেই বিশ্বই মানে বিখ্যাত হৈছে গোটেই বিশ্বৰ ভিতৰতে এইটো চাওক আৰু এইটো চাওকচোন এইখন গেট হৈছে গছডাল পৰি কিনে এইটো প্ৰাকৃতিক ব্ৰিজ বুলি ক'ব পাৰি এইটো চাওক ওপৰেৰে বান্দৰে অহা যোৱা কৰে আৰু তলেৰে আমি মানুহ যাওঁ মানে বহুত বেছি ভাল লাগিছে নেচাৰটো আৰু এয়া বান্দৰ বান্দৰ এইয়া কি পোৱালি বান্দৰ আৰু এইটো চাওক ইমু চৰাই এইটো কিমান ডাঙৰ হয় চাওক এইটো এই চাওক কিমান ডাঙৰ হয় ইমু চৰাই এইটো খৰিয়াল এইটো আৰু এইটো আমাৰ নলবাৰী ভাষাত বাকৰাচ বুলি কয় এইটো ভিটিকাপৰে এক প্ৰকাৰ হয় চাগে অজগৰ হয় কেনেকুৱা কোচ লাগি আছে গ্লাছত মানে ভালকৈ দেখা পোৱা যোৱা নাই এইটো অজগৰ শুই আছে ইয়াত বহুতে ভাল লাগিছে পৰিৱেশটো চাওক আৰু ইয়াত ধুলনি বনাইছে আৰু সেয়া চাওক ফুল এনজয় পাব আপোনাৰ সন্তানটিক আপুনি ইয়াত লৈ আহক বহুত নলেজ পাব ইয়াত আৰু বহুত বেছি খেলিবও পাব মানে কি ধুনীয়া বনাইছে মানে হাতীটো মানে মাংসও দিছে হাড্ডিবিলাকো দিছে কেনেকুৱা হয় দেখিবলৈ ভিতৰত কেনেকুৱা এই চাওক হাতীটোৰ ভিতৰত দেখিবলৈ এনেকুৱা আৰু এইটো টাইগাৰৰ কেনেকুৱা বাঘৰ কেনেকুৱা চাই লওক মানে দেখাইছে ইয়াত ধুনীয়াকৈ মানে ভিতৰত কেনেকুৱা বাহিৰত কেনেকুৱা দেখিবলৈ সেইটো চাওক বনাই দিছে ইয়াত মানে এটা ইউনিক ধৰণৰ আৰ্ট বনাই দিছে ইয়াত আৰু দেখি মানে ভাল লাগে আৰু যোনে আঁকিছে তেওঁক মানে বহুত বহুত থেংক ইউ আৰু মানে বহুত বেছি ভাল হৈছে মানে বেছিভাগ ইয়াতে মানে কলেজ ষ্টুডেণ্ট স্কুলৰ ষ্টুডেণ্ট মানে বহুত বেছি আহিছে ইয়াত চাওক গোটেই ছোৱালীয়ে এয়া বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানতে অন্ত কৰিম আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল চাই আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাইছে ছাবস্ক্ৰাইব কৰিব চ' থেংক ইউ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত